হাই ফ্ৰেণ্ডছ, নাৰ্গিছ লিটিল ব্লগছলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মাহীৰ বিয়া আছে আজি। আমালোকে এণ্ট্ৰেঞ্চ গৈ আছোঁ, কালি বিয়া। এতিয়া আমালোকে পকা ৰাস্তা পাই গৈছোঁ। এতিয়া টেম্পু আহিব, টেম্পুটো উঠিম আৰু মোৰ বন্তিয়ে ৰখি আছে তাত। ফ্ৰেণ্ডছ এতিয়া আহি গ'লোঁ। সেয়া এতিয়া গৈ আছোঁ নানীহঁতৰ ঘৰত। সেয়া মোৰ বন্তি, কি ক'ব। মই ইমান সময়ত ইয়াত ৰখি আছিলোঁ, বাইদেউ এতিয়ালৈকে অহা নাই। ইমান খং উঠিছিলে, মন কৰিছিলে মই ঘৰত গুচি যাওঁ। পিছত চালোঁ বাইদেউ আহিলে, এতিয়া গৈ আছোঁ। চাইছে কি কৰি আছে। সেয়া বাইদেউ আগতে ঘৰত এতিয়া আহি গৈছোঁ, আহি পালোঁ এতিয়াই। এতিয়া আৰু এটা নানী ঘৰত যাম, বিয়া হৈ আছে তাত, চাই থাকিব। ইয়াত পোলা সজাই আছে। সেয়া বিয়া ঘৰ, তাত সজাইছে। এতিয়া সজাই আছে, পুৰা হোৱা নাই। এতিয়া সজোৱা পুৰা হোৱা নাই। এটা ৰুম এটা বনাই আছে, ডাইনিং থ'ব খোৱাবৰ কাৰণে। ইয়াত মোৰ ফ্ৰেণ্ড মিৰ্জান, চানিয়া মিৰ্জা ইয়াত আছে, বহি আছে। মোৰ মাহী হয় আৰু ইয়াত সৰু ল'ৰা ছোৱালীবিলাকে হাঁহি ধেমালি কৰি আছে। ইয়াত হালধি পিহি আছে, গাত লগাব। মোৰ মাহীয়ে পিহি আছে, সৰুত লগাই আছে। এতিয়া গাত ধুৱাব, এতিয়া চাই থাকিব। ছবিটা করে দিলাম, লাগাবো লাগাই দাও। ও না শোনা ভালো না আমার হলদি লগাই আছে। এতিয়া ময়ো লগাই আহিছোঁ, আপোনালোকে চালেইতো। মোৰ মুখটো মানে হালধি কৰি থৈ দিছে, সকলোৱে মিলি মোক হেৰি কৰিছে। এতিয়া চাব, এতিয়া হালধি লগা এতিয়া চেণ্টাৰত গৈ আছোঁ। নানীহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ, মই আৰু মাহী গৈ আছোঁ। ছোৱালীয়ে নানি আছে, গৈছোঁ। এতিয়া অলপ আছে, চেণ্টাৰত আহি গ'লোঁ। দোকানত আহিলোঁ কিবা কিনিব। বিয়াৰ কাৰণে নানি দুটা কাপোৰ লৈছে। দোকানৰ পৰা ওলাই আহিলোঁ। এতিয়া তুমি আৰু মোৰ মাহীয়ে ঘৰত গুচি যাম। ফ্ৰেণ্ডছ, এতিয়া চেণ্টাৰৰ পৰা আহি কিনে মই গা ধুইছোঁ, খাবলৈ আহিলোঁ। আইছে বোলে খাই ভাল লাগে। ফ্ৰেণ্ডছ, ইয়াত সকলোৱে খাই আছে, মই অলপমান ভিডিঅ' কৰি আছোঁ। আৰু মোৰ লগৰজনী হয়, মোৰ নানী হয়। চালাড দি আছে।
ইয়াত মোৰ মা আৰু মাহী বহি আছে। এটা ফটো দিছো মোৰ মামাৰ আৰু মোৰ দেউতাৰ মাহীৰ লগত ফটো তুলিছে। ৰেডি হৈ গৈছো এতিয়া ভিতৰত সোমাই আহিছো। ইয়াত মোৰ আন্টি সকলোৱে আছে। কোৱা কি কবা? হাই মোৰ দেউতাই ভিডিঅ' কৰি আছে। মোৰ মামী এজনী মোৰ মামী হয় আৰু সেয়া ইয়াত মাহী আছে। মনটো বহুত বেয়া আছে মোৰ মাহী। চাওক মুখটো কেনেকুৱা ৰাখিছে। এতিয়া দেউতাই ভিডিঅ' কৰি আছে। এইফালে মানুহে ডান্স কৰি আছে। DJ Himanshu Raj, DJ Himanshu Raj, DJ Himanshu Raj. ফ্ৰেণ্ডছ এতিয়া দৰা আহিব আৰু এতিয়া মই গৈ আছোঁ আৰু চেয়াৰ টেবুল সকলো ৰেডি কৰি আছে। আহি আছে এতিয়া দৰা। এইটো মোৰ মামা হয়। সকলোৱে থিয় হৈ আছে কেতিয়া দৰা আহিব। মামায়ে টেবুল ঠিক কৰি আছে। মামী আহি আছে মিষ্টি আৰু পানী লৈ দৰা খুৱাব। চাই থাকিব মোৰ ভিডিঅ'টো এতিয়া। এয়া দৰা গাড়ী আহি গ'ল।
লাহে লাহে আহি আছে, বহুত মানুহ আছে। এতিয়া দৰাই নামিব গাড়ীখন। এতিয়া দৰাই বহি গৈছে চেয়াৰত। এতিয়া দৰাৰ লগৰীয়া বহিব এজন। এতিয়া মিষ্টি খুৱাব। মিষ্টি লৈছে। দৰাই মূৰটো কৰি লৈছে। এয়া খুৱাই ল'ব এতিয়া। এয়া খাই লৈছে। ভাবি আছে আলু দিছে নেকি? ইয়াৰ কাৰণে ভয়ে ভয়ে খাইছে। দৰা মামাই নহয় ভয় কৰি থাকে, কি খুৱাব নাজানে। তাই নিজে নাখাব, মানুহক খুৱাব। ভাবি আছে আলু আছে নেকি? এতিয়া পুৰা মানে শৰীৰতে পৰি গৈছে। ইমান ফেণ্ডা দি আছে। দৰাক দেখা নাযায়, ইমান ইস্ত্ৰি কৰি আছে। সকলোৱে এনেকুৱা হৈ গৈছে। এতিয়া গেটৰ পৰা আহি গ'ল, ফেণ্ডাৰ তলত বহিব। দেউতাই এতিয়া মোক মোবাইলটো দিছে। দেউতাৰ শৰীৰত ইমান ইস্ত্ৰি কৰিছে। এতিয়া ইয়াত সকলোৱে বহি আছে। দৰাহঁতৰ মানুহ সেইবিলাক সকলোৱে আহিছে। চাওক কিমান মানুহ আহিছে। বিয়া হৈ গ'ল, এতিয়া দৰা পাৰ্টিক খানা খুৱাই আছে। সকলোৱে বহি গৈছে এইটো খাবৰ কাৰণে। ঠিকে বিদায় দিব, সেইকাৰণে দৰাক ঘৰত আনিছে। আৰু মাহীয়ে ইমান কান্দি আছে, বহুত বেয়া লাগি আছে চাই পিনে। মাহীৰ লগত সকলোৱে ইমান কান্দি আছে। মই আৰু ভিডিঅ' কৰিব নোৱাৰোঁ।